নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। কথাটো মানে এনেকুৱা ধৰণৰ, বহুত দিনৰ পৰা শুনি আছিলোঁ যে বটলটো জোকাৰি দিলে গৰুবিলাক পলায় বুলি। তাৰে এটা পৰীক্ষা কৰিলোঁ। ভিডিঅ'টো চাওকচোন কেনেকুৱা লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলে। আজি হৰ্ণ মাৰি এতিয়া প্ৰমাণ চাম। বটল জোকাৰিলেতো বটল জোকাৰিলে গৰু পলায় বুলি কয়। শুনিছেনে? এতিয়া জোকাৰিম। এয়া দেখিছে নাই গৰুবিলাক কেনেকৈ পলাইছে। এয়া আপোনালোকেতো দেখিছেই গৰুবিলাক কেনেকৈ পলাইছে। বটলৰ শিলগুটি অলপ লৈ জোকাৰি দিলে। আমি ৰাতি মানে ব্ৰইলাৰ আনিবলৈ গৈছিলোঁ, ৰাস্তাত গৰু শুই আছিলে। ঠিকটো কাম কৰে এইটো বটল। ইয়াত আমাৰ ট্ৰিকটো কাম কৰা নাছিলে, টাউনীয়া গৰুৱে হ'ব চাগে। এয়া আছিলে মৰাণৰ পৰা ভিতৰৰ ফালে তিলৈটো চেপন ওলাই চাগে, সেইটো ৰাস্তাত। কেইটামান পলালে ঘণ্টা কাম কৰে। এতিয়া গম পালোঁ কেতিয়াবা কাম কৰে বটলত শিলগুটি ভৰাই জোকাৰিলে, আৰু কেতিয়াবা কাম নকৰে। এতিয়া নপলালে প্ৰতিটো গৰু পলায়। কিন্তু আমাৰ ঘৰৰ গৰুটো খেদাম এতিয়া। মানে চাওঁ প্ৰমাণটো চাওঁ, ইমান বেটেৰী ৰিক্সা আহিছে। গৰুটো যায় নে নাযায় চাওঁ, জোকাৰি চাম এতিয়া। গৰুটো নেযায়।